স্বাগতম মই দীক্ষিত শৰ্মা আৰু এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ দিব ওলাইছো উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হলে ছাত্ৰীসকলে স্কুটি নাপাব এই স্কুটি দিবৰ বাবে ৰাজ্য চৰকাৰে এক বিশেষ কাট অফ মাৰ্ক নিৰ্ধাৰণ কৰিব আৰু সেই কাট অফ মাৰ্কৰ আধাৰতে সেই ছাত্ৰীসকলক স্কুটি দিব ৰাজ্য চৰকাৰে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আমি আপোনালোকক দিব ওলাইছো সেকেন্ডাৰী যিসকলে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছে ভাল ফলাফল কৰিছে স্কুটি দিয়াৰ যিটো পূৰ্বৰ আমাৰ আছিল আগতে আমি স্কুটি দিছিলো কিন্তু মই আকৌ কৈছো যে ফাৰ্ষ্ট ডিভিজন মানে আমি স্কুটি দিয়া নাছিলো আমাৰ এটা কাট অফ মাৰ্ক আছিল গতিকে এবাৰো স্কুটি দিয়াৰ ক্ষেত্ৰত সেই কাট অফ মাৰ্ক থাকিব হায়াৰ সেকেন্ডাৰী যিসকলে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছে ভাল ফলাফল কৰিছে স্কুটি দিয়াৰ যিটো পূৰ্বৰ আমাৰ আছিল আগতে আমি স্কুটি দিছিলো কিন্তু মই আকৌ কৈছো যে ফাৰ্ষ্ট ডিভিজন মানে আমি স্কুটি দিয়া নাছিলো আমাৰ এটা কাট অফ মাৰ্ক আছিল গতিকে এবাৰো স্কুটি দিয়াৰ ক্ষেত্ৰত সেই কাট অফ মাৰ্ক থাকিব হায়াৰ সেকেন্ডাৰী